নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে MK লোকেল ব্লগ চেনেলটি। আৰু আজি মই আপোনালোকৰ আগলৈ লৈ আহিছোঁ এটা বাঁহৰ ফুলদানি। এইফালে পিছফালে দেখিছে বাঁহৰ ফুলদানি আৰু 5 পাত বাঁহৰ মিলাই পেলাই এটা ফুলদানি হ'ব। আপোনালোকে ভিডিঅ'টো আগলৈ চাই গৈ থাকক। এইটোৱে হ'ল 5 পাত বাঁহৰ পৰা আপুনি এটা ফুলদানি বনাব পাৰে। আৰু যদি আপোনালোকে এইটো বনাব বিচাৰে, মোৰ ইটো চেনেলৰ লিংক ডিছক্ৰিপশ্যন বক্সত দিয়া আছে, আপোনালোকে তাতে গৈ চাই পেলাই বনাব পাৰিব। আৰু যদি এইটো আপোনালোকে কিনিম বুলি ভাবে, এইটোৰ দামটো হ'ব আপোনাৰ 1000 টকা। আৰু মোৰ হোৱাটছআপ নাম্বাৰটো ডিছক্ৰিপশ্যন বক্সত দিয়া থাকিব, আপোনালোকে মেছেজ কৰিব পাৰিব তাত গৈ। আৰু মোৰ ঘৰ গোলাঘাট ফৰকাটিঙত হয়। আৰু আপুনি যদি গোলাঘাটৰ হয় তেতিয়াহে মই দিব পাৰিম, বহুত দূৰ হ'লে গৈ পেলাই দিব নোৱাৰিম। আপোনালোকে যদি গোলাঘাটৰ হয় তেতিয়া আপোনালোকে মেছেজ কৰিব পাৰিব। আৰু এইটো দামটো 1000 টকা, আপোনালোকৰ ঘৰত গৈ দি আহিম। মোৰ ফালৰ পৰা এটা গেৰাণ্টি আছে, যিটো আপোনাৰ এইটো ফুলদানি 5-6 বছৰ গেৰাণ্টি দিম মই। আৰু আপোনালোকে চাব পাৰে, এডাল বাঁহ আনি এনেকৈ লগাই দিব পাৰিব, এডাল হেড বাঁহ আনি ইয়াত লগাই দিব পাৰিব, তথাপিও ওপৰলৈ উঠি যাব সম্পূৰ্ণৰূপে। আৰু এইটো স্প্ৰিং টাইপত স্প্ৰিং কৰি থাকিব, তথাপি লুটি খাই নপৰে। আপোনালোকে চাওক ভালদৰে। আৰু মই আপোনালোকৰ বাবে এনেকুৱা এটা ফুলদানি উপহাৰ হিচাপে দিম, যিটো উপহাৰটো আপুনি পাবলৈ হ'লে এটা গেম হ'ব। আপোনাৰ গেমৰ ভিডিঅ'টো মই বনাম, কেনেকৈ কি কৰিব লাগিব। আপোনালোকে এটা কমেণ্ট কৰিলেই হ'ব, কমেণ্ট কৰি মই এখন খেল খেলাম লটাৰী হিচাপে। আপোনালোকে এনেকুৱা এটা ফুলদানি উপহাৰ হিচাপে পাব।